পাইছিলোঁ কিন্তু কিছুমান এৰিব নোৱাৰা কাৰণত জাতীয় স্বাৰ্থত মই 2013 চনৰ 8 এপ্ৰিল দিনাখন সংগঠনৰ এজন সদস্য হিচাপে ভাগ লৈছিলোঁ কিন্তু আজি 2020 চনৰ 27 জানুৱাৰী য'ত নেকি আমাৰ বড়োসকলৰ ৰাজনৈতিক সমস্যা সমাধান কৰিবৰ কাৰণে অৰ্থাৎ কৰি পেলাই আমি যিটো শান্তি চুক্তিটো কৰিছোঁ এই শান্তি চুক্তিৰ দ্বাৰাই আজি সকলোৱে নিশ্চিত যে এই সময়ত আমি কৰিছিলোঁ বুলেটৰ যুদ্ধ আজিৰ দিনত আমি কৰিবলৈ গৈছোঁ বেলতৰ যুদ্ধ গতিকে বেলতৰ যুদ্ধৰ দ্বাৰাই আমি ৰাজনীতিৰ সমস্যা সমাধান কৰাৰ লগতে আমাৰ যিমানখিনি বিটিআৰবাসী সকলো জাতি জনগোষ্ঠীৰ অৰ্থে আমি উন্নয়নৰ স্বাৰ্থত বিকাশৰ স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত আৰু শান্তিৰ স্বাৰ্থত আমি আগবাঢ়ি আহিব বিচাৰিছোঁ আৰু আজি ৰাইজে গ'লে আমাৰ দলক সহায় কৰিছে গতিকে মই খুব সুখী আৰু আমাৰ উদ্দেশ্য সেইটো আমি বিটিআৰবাসীৰ কাৰণে অসমবাসীৰ কাৰণে শান্তিৰ কামনাৰে আমি প্ৰগতি আনিব বিচাৰিছোঁ। সেইটোকে 12 তাৰিখত আপুনি আশা কৰে ছাৰ? মই নিশ্চিত যে 12 তাৰিখে যিটো ৰিজাল্ট হ'ব সেই ৰিজাল্টত আমি হাঁহি মাৰিম আৰু BPFৰ সেইটোৱে শেষ সময় য'ত নেকি অসমো আমাৰ বিটিআৰবাসী 17 বছৰ সিহঁতে মানে ৰাইজক ঠগি মেলি বাধ্য কৰাইছিল বনবাস কাটিবৰ কাৰণে এইবাৰ বনবাসৰ পৰা আহিছে আমাৰ বিটিআৰবাসী গতিকে মেঘৰ পৰা ওলোৱা চান মানে সূৰ্যৰ পোহৰটো কেনেকুৱা পাৱাৰটো কেনেকুৱা সেইটো BPFে উপলব্ধি কৰিছে আৰু আজিৰ দিনত তেওঁলোকে চাৰেণ্ডাৰো কৰি লৈছে। ছাৰ আপোনাৰ সমষ্টিক কেনেকৈ আশা কৰে আপুনি? মইতো 27,000 তকৈ বেছি ভোট পাম আৰু মাৰ্জিন হিচাপে আমি যদি দিওঁ 10,000 পৰা 12,000 ভোট আমি পাই পেলাই স্পেচিয়েলি EPPL পাৰ্টি জয়যুক্ত হ'ব 14 চিৰান্দুৱাৰ কনষ্টিটুৱেঞ্চি। যোৱাকালি কোকৰাঝাৰত EPPLৰ সভাপতিক আক্ৰমণ কৰিলে কোনোবা দুষ্কৃতিকাৰীয়ে। এইটো দুৰ্ভাগ্যজনক। যি ব্যক্তিয়ে কৰিছে সেই ব্যক্তি শাস্তি পাব লাগে। মই এজন বিটিআৰবাসী হৈ পেলাই মই EPPL দলৰ সদস্য হৈ পেলাই ক'ব বিচৰা নাই। এজন ব্যক্তি হিচাপে বিটিআৰৰ নাগৰিক হিচাপে ভাৰতৰ মই প্ৰশাসনক অনুৰোধ কৰিছোঁ অতি সোনকালে এই ব্যক্তিসকলক ধৰিব লাগে আৰু আইনে কঠোৰতম মানে যিমান পাৰে তেওঁলোকক শাস্তি দিব লাগে সেইটো মই প্ৰশাসনক মানে অনুৰোধ কৰিছোঁ। আজিৰ ভোটটো কি ধৰণৰ পৰিস্থিতি শেষ হ'বলৈ আপুনি আশা কৰিছে? মোৰ বিশ্বাস এটা আছে শান্তি আমাৰ মাজত নিশ্চয় ৰাইজে য'ত নেকি বিচাৰিছে শান্তি কামনা কৰিছে আৰু শান্তিৰে ভোটটো কাষ্টিং হ'ব মোৰ বিশ্বাস আছে। তথাপিও আমাৰ BPFৰ সদস্যসকলৰ ওপৰত অলপ সন্দেহ আছে কিয়নো যোৱাকালি যেনেকৈ আমাৰ সভাপতি ডাঙৰীয়া প্ৰমোদ বড়োক আক্ৰমণ কৰিলে সেইটো আমাৰ ডাইৰেক্টলি ইনডাইৰেক্টলি কি কয় BPFৰ হাত আছে সেইটো আমাৰ বিশ্বাস এটা আছে আৰু আমি খুব সোনকালে ইয়াৰ প্ৰুফ আমি পাবলৈ গৈ আছোঁ। আপোনালোকে কেইদিনমান বাট চালে হয়তো। ছাৰ আপুনি ভোট দিলে কেনেকৈ পালে আপুনি ভোট দিয়াৰ পিছত? 8 বছৰৰ পাছত মই ভোট দিছোঁ খুব ভাল লাগিছে মানে এই ভোটৰ মানে আঙুলিৰ ক'লা দাগৰ চিনেৰে মই সেইটোৱে ক'ব বিচাৰিছোঁ আমাৰ মাজত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে আৰু শান্তিৰে আমি আগবাঢ়ি যাব বিচাৰিছোঁ। লগত ফেমিলি লৈ আহিছে ছাৰ? হয় চিয়'ৰ কিয়নো ফেমিলি হ'ল জীৱনৰ সংগী গতিকে ক্ষেত্ৰতে তেওঁলোকে আমাৰ লগত থাকিব আৰু আগবাঢ়ি যাব।